হাই এভৰিৱান, মই এটা চিলি ফিছৰ ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ। তাৰ কাৰণে মাছখিনি ধুনীয়াকৈ ধুই তাত কৰ্ণফ্ল'ৰ, নেমুৰ ৰস, ক'লা নিমখ, জালুকৰ গুড়ি আৰু পিঠাগুড়ি দি এনেদৰে মেৰিনেশ্যন কৰি আপোনালোকে আধা ঘণ্টা বা তাতকৈ অলপ সময় বেছিকৈ মাছখিনি থৈ দিব। চব্জিৰ ভিতৰত লৈছোঁ এটা ডাঙৰ চাইজৰ কেপচিকাম, এটা ডাঙৰ পিঁয়াজ, এটা বিলাহী, গাজৰ, আদা নহৰু এনেদৰে সৰু সৰুকৈ কাটি ল'ব। এখন কেৰাহীত ৰিফাইন তেলত মাছখিনি ধুনীয়াকৈ ভাজি ল'ব ৰঙা হোৱাকৈ। তাৰপিছত মাছখিনি এনেদৰে ভাজি তুলি থ'ব। তাৰপিছত কেৰাহীত আপোনালোকে প্ৰথমতে নহৰু, পিঁয়াজ, কেপচিকাম, গাজৰ এইখিনি একেলগে দি দিব। বিলাহীখিনি নিদিব কাৰণ বিলাহীখিনিয়ে বহুত মইশ্চাৰ কৰি দিয়ে, পানী কৰি দিয়ে। গতিকে বিলাহীখিনি পিছত এড কৰিব। তাৰ লগতে কেঁচা জলকীয়াও এড কৰিব, সেইটো মই দেখুৱাবলৈ পাহৰি গৈছিলোঁ। অলপ ৰঙচুৱাকৈ ভজা হোৱাৰ পিছত আমি চচখিনি এড কৰিম। চচৰ ভিতৰত মই লৈছোঁ গ্ৰীণ চিলি চচ, চয়া চচ, টমেট' চচ, চিলি ভিনেগাৰ আৰু তাৰপিছত আৰু এটা ৰিকুৱাৰমেণ্ট আছে, সেইটো হ'ল আপোনাৰ কচুৰি মেথি, যোনটো মই পিছত এড কৰিম। আৰু নিমখ আপোনাৰ প্ৰয়োজন অনুসৰি এড কৰিব। লগতে অলপ ক'লা জালুকৰ গুড়ি আৰু অকণমান মই মৌ এড কৰিছোঁ। তাৰপিছত মাছখিনি এড কৰি পেলাই এনেদৰে অলপ সময় ভাজি লৰাই তাৰপিছত কচুৰি মেথিখিনি মই কৈছোঁৱে, তাৰপিছত এড কৰি ঢাকি পেলাই সিজিবলৈ দিব। অলপ সময় হোৱাৰ পিছত এয়া আমাৰ চিলি ফিছ ৰেডি। মই এনেকৈ গাৰ্নিছ কৰিছোঁ আৰু এনেকৈ প্লেটিং কৰিছোঁ।